Hi, this is Ujjwal Kumar. আৰু আজি আমাৰ পৰম্পৰাগত নভুই আৰু আমাৰ হাঁহি চলি আছে প্ৰত্যেকজনে আমি হাঁস খাইছো ৰহি হাঁস আৰু লগত ব্ৰইলাৰ মাংস জলকীয়া ভাজি পছলা লগত কল জলকীয়া কিন্তু নুপুৰিলে ন জলকীয়া নেক্সট বাৰ পুৰিব আৰু নেক্সট বাৰ তিনিবাৰ পূৰণ দিম আপোনাৰ এবাৰ মুখত এবাৰ পেটত পিছবাৰটো নকওঁ পিছবাৰটো জানিবই সেইটো ৰাইজে গম পাব যিবিলাকে চাব ব্লগটো তেওঁলোকে গম পাই যাব এনে উকি এটা লাগে কিন্তু এতিয়া উকি আগতে এবাৰ দিলো আকৌ এটা দিম নেকি দি দিব লাগে মজা মজা গলো যে মম লাগি তোমাৰে ধুনীয়া মুখনি চাই চাই চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই মিচকিয়া হাগিলে লাহি কঁকাল ভাঙিলে মনি নেলাগে চাই চাই ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলি জাকপে মম লাগে চেনে লাগে তোমাক দেখি পিৰিতি জাগে চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই লাগি যায় তোমাৰে হাঁহিতি ইমান যে ধুনীয়া দেখি ভালে লাগি যায় ভয় লাগে ভালো লাগে ধিপিং ধিপিং কলি জাকপে মম লাগে চেন লাগে তোমাক দেখি পিৰিতি জাগে চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই নাই গঞ্জা না চুলাই নাই খাই ভকুৱাই গেলি ৰে তোকে পথাৰ মে দেখি মৰম লাগিলে বিজা বিজলি সে বিনা বিজলি সে বিনা বিজলি সে ঢাকা লাগিলে Hi, this is Ujjwal Kumar. আৰু আজি আমাৰ পৰম্পৰাগত নভুই আৰু আমাৰ হাঁহি চলি আছে প্ৰত্যেকজনে আমি হাঁস খাইছো ৰহি হাঁস আৰু লগত ব্ৰইলাৰ মাংস জলকীয়া ভাজি পছলা লগত কল জলকীয়া কিন্তু নুপুৰিলে ন জলকীয়া নেক্সট বাৰ পুৰিব আৰু নেক্সট বাৰ তিনিবাৰ পূৰণ দিম আপোনাৰ এবাৰ মুখত এবাৰ পেটত পিছবাৰটো নকওঁ পিছবাৰটো জানিবই সেইটো ৰাইজে গম পাব যিবিলাকে চাব ব্লগটো তেওঁলোকে গম পাই যাব যিবিলাকে চাব তেওঁলোকে গম পাই যাব আৰু আমাৰ কঠীয়া লাহি নহয় ৰঞ্জিত আৰু মালভোগ ৰোৱা আছে ৰঞ্জিত মালভোগ আৰু এই ছয় লাহি বুলি এটা আছে আৰু প্ৰায় আমি 5 বিঘামান ৰোৱা হৈ গ'ল এবাৰ দেখা দিলে সামগ্ৰিক পৰিৱেশটো এবাৰ দেখা দিলে ভাল লাগিব আমি গোটেই 6 বিঘামান ৰোৱা হৈ গ'ল নিশ্চয় আৰু 4 বিঘামান আছে আজি টোটেল 10 বিঘামান দিয়া আছে আৰু সকলোকে দেখা থাকে ব্লগৰ মানুহগৰাকী এইগৰাকী তেওঁ নিজে কেতিয়াও কেমেৰাত নোলায় হয় নেকি ক্যামেৰা ব্যাক সাইডে থাকে প্ৰথমতে উলাও দেই প্ৰথমতে উলাও নাই হেটো সেলফি ভিডিও হয় হেটো সেলফি ভিডিও হয় কিন্তু আজি ৰোনিৰ ৰূপত দেখিছো ৰোনিৰ ৰূপত একদম পুৰা হাজি কাছি আছে
এবাৰ কঠীয়া এই নভৰিত লৈ গান এটা গাই দিয়ক নভৰিত লৈ কি বুলি গাম এতিয়া হয় এটা হাজবাতিটো আছেই দেখোন হাজবাতি আছে হাজবাতিটো আছে আৰু কি বুলি গাম বা তুমি মনত পেলাই দিয়াচোন কিবা এটা না আমাৰ বৰগীত এটা লিখিছিলে লুহি দিয়া এতিয়া অলপ দিয়া কি বুলি কি আছিলে ৰোৱনী চাবা কঠীয়াতলিত গৈ কি আছিলে নভৰিত গৈ নহয় নহয় নভৰিত গৈ ৰোৱনী চাবা নে কি বুলি আছিলে গানটো মই এতিয়া পাহৰিলোঁ নহয় পটককৈ এইটো মানে দ পথাৰতে থকা টাইপ আছে অঁ দ পথাৰতে বৰগীত লিখিলে পানী খাইছো এইবিলাক চুলাই এইটো দিয়া এইবিলাক চুলাই বাকী আছে এইটো দিয়া সেইটো হ'ল সাঁজ চুলাই যোনে যিমান খায় আজি এজন আমাৰ মৰমৰ ভিনদেউজন খাই দিছোঁ নেকি খাই দিব লাগিব আমাৰ আজি নীলিমা পেহী মাজান পেহী থাকিব লাগিছিলে ন কিমান কি শুনিলি হ'লে কিমান শুনিলি হ'লে নাই মানে এনে উকি এটা লাগে কিন্তু এতিয়া কি আগতে এবাৰ দিলো আকৌ এটা দিম নেকি অঁ দি দিব লাগে আৰু এবাৰ দি খালে আৰু বেছিকে ওলাব মজা মজা মৰম লাগে মইনা তোৰ চকু পৰিলে ওচনে লাগে মইনা তই মিচিকিয়াই হাঁহিলে তই বাৰু জাননে নাই অ মইনা তই বাৰু বুজানে নাই আধা পগলা তোকে দেখাৰ পৰাই কিনো যাদু খালি বুজিবকে পৰা নাই মাথো তোৰে ভাব নাই মোকে খুলি খুলি খাই তই বাৰু জাননে নাই মইনা তই বাৰু বুজনে নাই হলুম বলিয়া আধা পগলা তোকে দেখাৰ পৰাই নদী সদায় সাগৰলে বয় আচুম জাননে ৰৈ তোলৈকে মই প্ৰেমৰ আলিকে কুলিতে ৰৈ থাকোঁ আশাৰে জোৰ